অসমবাসীৰ কাৰণে এটা খুব দুখ লগা খবৰ আহি পৰিছে আমাৰ হাতত। বন্ধুসকল, আপোনালোকৰ অতি মৰমৰ অতি চেনেহৰ দিহানাম পৰিৱেশন কৰা শ্ৰীমতী লিজা শইকীয়া দাস আমাৰ মাজত বৰ্তমান নাই। বন্ধুসকল, তেখেত আজি বহুদিনৰ পৰাই এটা জটিল ৰোগত আক্ৰান্ত হৈ আছিলে। যোৱাকালি তেখেতৰ নেম কেয়াৰ হস্পিটেলত মৃত্যু হৈছে। শুনিবলৈ পাইছোঁ তেখেত বহুদিনৰ পৰাই এটা জটিল আক্ৰান্তত এটা বহুত ডাঙৰ বেমাৰত ভুগি আছিলে। ভগৱানে তেখেতক ভাল সদ্গতি দিয়ে যেন। বৈকুণ্ঠৰ গল্প তোৰ ভাগৱত শাস্ত্ৰ